নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল দেৱাংশী পুলকলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাতিপুৱাতে দেখিছেনে কিমান ধুনীয়া চৰাই চিৰিকটি মাতবোৰ শুনিবলৈ পোৱা গৈছে। ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিম বুলি কৰিব পাৰাই নাই। বতৰটো আজি ইমানেই ঠাণ্ডা একদম। ধুনুৰ কাপোৰ অলপ ধুব লগা আছিলে, এই কাপোৰ নুশুকাবই ৰ'দেই নাইকিয়া। বিহুলৈকে চাগে বতৰটো এনেকৈ থাকিব। এই আমাৰ ধনুজনী খেলি আছে। এতিয়া এই 10:30 বাজিলে, তাইক ভাত পানী খুৱাই পেলাই এতিয়াহে মই বাহিৰলৈ উলিয়াইছোঁ। ইমান ঠাণ্ডা একদম, সেইকাৰণে উলিয়াই দিয়া নাই। ৰ'দটো নাই যে, এনেই ৰ'দ থাকিলে তাই বাৰু বাহিৰতে খেলি থাকে। এতিয়া এই অলপ ৰ'দটো ওলাব লগা হৈছে, সেইকাৰণে উলিয়াই আনিছোঁ। তাইক খেলি আছে আমাৰ ধনুজনী। আৰু চাই থাকক আজি কি কৰোঁ দেখাই আছোঁ। তেনেকুৱা বিশেষ একো নাই, তথাপিও এইফালে এয়া চকৰি দেখিছেনে? এয়া দেউতাই বনাই দিছে ধনুক, তাই চলাই আছে। এইটো এতিয়া মই চলাই দেখাইছোঁ আপোনালোকক কেনেকৈ চলালে। এই পাখিকেইটা ঘূৰি ঘূৰি যায় আৰু ধুনুৱে চাই ভাল পায়, সেইকাৰণে তাই চলাই থাকে। বেছি দেখিছোঁ আমাৰ গোসাঁনী কাপোৰ নুশুকাবই চাগে। এতিয়া বাজিছে 2টা আৰু বতৰটো চাওক না, ইমান বেয়া হৈ গৈছে। একদম আন্ধাৰ চাৰিওফালে। দেখিছেনে 2টা বাজিছে, আকাশখন চাওকচোন কেনেকুৱা হৈ গৈছে, ইমান আন্ধাৰ। বৰষুণ পৰে দেই, পৰিছে। ধুনুৰ কাপোৰখিনি চপাই লৈ আহি গ'ল বৰষুণ। কাপোৰখিনি ধুমাধুম চপাই যাওঁ। কাপোৰ নুশুকাই আৰু 2-3 দিনলৈ। মই চপালোকে আগফালে মায়ে চপাই আছে, আৰু আগফালে আমাৰ ধুনুৱে একে ধুনীয়াকৈ শুই আছে। বতৰটো ঠাণ্ডা হৈছে, একদম শুই আছে এইজনী। ভিডিঅ' কৰি থকা দেখি আমাৰ ধনুজনী সাৰ পাই গ'ল। মুখ হাত ধুই আহিলে, এতিয়া বৰষুণ চাব আহিছে দেই। গেটখন হ'লে দিয়া, গেটখন অকণমান বৰষুণ পৰিছে ন দেহা। বৰষুণ দেখিছা, অলপ পৰিছে। আপোনালোকৰ ফালে কেনেকৈ? ইয়াতে বহুত ঠাণ্ডা। বৰষুণটো ইমান ভালকৈ পৰা নাই, অলপকৈ পৰিছে, বহুত ঠাণ্ডা লাগিছে। দিছে বৰষুণ, বৰষুণ আহি গ'ল। এতিয়া মই মেগী খাম। কোনে বনাই দিব? মায়ে বনাই দিব। পাপাই খাব। ধনুৱে নাখায়, খাবা? আমি ধনুক মেগী বনাই দিওঁগৈ দেই। ধনুৱে মেগী খাই লওক, বৰষুণৰ বতৰ ন। গ'ল এফালে বাতিত আমাৰ ধনু, এফালে আমাৰ ধনুক কোনটো খাবা? কি গ'ল আমাৰ ধনুজনী টুকটুককে। গৰম হৈ আছে গোসাঁনী। কেনেকুৱা হৈছে এফালে কৈ দিয়া। কলিচাক ভাত বনাবলৈ আজি বতৰ ডাৱৰীয়াটো, বৰষুণো পৰিলে অলপ, বেছিকৈ বাৰু পৰা নাই। এতিয়া দেউতাই বোলে পোলাও মাংস খায়, তাকে বনাবলৈ আহিছোঁ। পোলাও মাংস বনাওঁ আৰু এইফালে লাহে ধীৰে মাংসখিনি বনাই আছোঁ। আৰু পোলাও বনাবৰ কাৰণে চাউল আনিবলৈ গৈছে, বাচমতি চাউল। আহিয়ে নাই, সেইকাৰণে ৰৈ আছোঁ। বনাম আৰু লাহে ধীৰে। ধুনু শুবৰ কাৰণে সোনকালে বনোৱা হয়, কিন্তু আজিকালি কি হৈছে, সোনকালে বনাই কৰি লওঁ, তাই নুশুৱে, খুৱাই বোৱাই লওঁ, বদমাচি কৰি থাকে। এয়া চাওক, মাংস ভাজি আছোঁ, কেপচিকামো দি দিছোঁ, ভাজি আছোঁ, হোৱাই নাই। পানী দিম আৰু। এয়া মোৰ মাংস উতলি আছে, ভাত বনাই আছোঁ। এইফালে আমাৰ টিকলু আহি গৈছে মাম খাবলৈ। আজি কি মাম খাবা? বেনডালকে আঁতৰাই দিলা। কি খাবা আজি তুমি? কি খাবা? হাই কৈ দিয়া চবকে হাই কৈ দিয়া। কি খবৰ? ভালনে? মোৰ ভাল। কোৱা আপোনালোক ভালকে থাকিব দেই। কোৱা কৈ দিয়া, আপোনালোক ভালকে থাকিব দেই। ইফালে মোৰ এয়া মাংস হৈ গ'ল, ইফালে মোৰ পোলাও হৈ গ'ল।
পোলাও মাংস খাই বৈ হৈ গ'ল আৰু ভিডিঅ' বনাই নাথাকিলোঁ। আজিলৈ ইমানটা সামৰণি মাৰিছোঁ। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক, সকলোৰে মংগল হওক। ধন্যবাদ।